এই মুহূৰ্তত লৈ আহিছোঁ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। দৰ্শকসকল, যদি আপোনালোক নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে জাগিৰোডত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। জাগিৰোডৰ গুৰিপথাৰ গাঁৱত 19 বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু পুখুৰীত উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীৰ মৃতদেহ। সোমবাৰৰ পৰা নিখোজ হৈ আছিল যুৱতীগৰাকীক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। জাগিৰোড আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। জাগিৰোডৰ গুৰিপথাৰ গাঁৱত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। জাগিৰোডৰ গুৰিপথাৰ গাঁৱত 19 বছৰীয়া যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ লৈ চাঞ্চল্যকৰ সৃষ্টি হৈছে। এই মুহূৰ্তৰ আন এটা খবৰ হৈছে 21 এপ্ৰিললৈ ৰাজ্যত পুনৰ হ'ব প্ৰবল বৰষুণ আৰু ধুমুহা। পুনৰ ভাৰতীয় বতৰ বিজ্ঞানী কেন্দ্ৰৰ এই আগজাননী। প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিত বিদ্যুৎ ক্ষতি হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। নেৰানেপেৰাকৈ হৈ যোৱা ধুমুহা বৰষুণৰ মাজত বতৰ বিজ্ঞানী কেন্দ্ৰৰ এই আগজাননী। কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, চিৰাং জিলাতো হ'ব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। কামৰূপ, নলবাৰী, বৰপেটাতো ধুমুহা বৰষুণৰ সম্ভাৱনা। অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু মেঘালয়তো হ'ব পাৰে ধুমুহা আৰু শিলাবৃষ্টি। ৰাতিপুৱাৰ আন এটা খবৰ হৈছে হোজাইত ৰেলৱে বিভাগে উচ্ছেদ অভিযান চলাইছিল। এই উচ্ছেদ অভিযানত এজন ব্যৱসায়ী আঘাতপ্ৰাপ্ত হৈছিল। উচ্ছেদত আহত হোৱা আশিস দাস নামৰ এজন লোক। ঘটনাৰ পিছতে পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে। হোজাই ৰেলৱে ষ্টেচনৰ সমীপত থকা বিপণীত উচ্ছেদ অভিযান চলাইছিল হোজাই প্ৰশাসনে। উচ্ছেদৰ সময়তে আহত হৈছিল আশিস দাস নামৰ এজন লোক। হোজাই প্ৰশাসনৰ সহযোগত ৰেলৱে বিভাগে চলাইছিল এই উচ্ছেদ অভিযান। কোনো সময় নিদিয়াকৈ হঠাতে উচ্ছেদ চলোৱাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে। দৰ্শকসকল, আজিলৈ ইমানেই। চাই থাকিব টপ আছাম, লগতে ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।